ক্ষণে যায় বাগৰি এই মধুৰ জীৱন। সমগ্ৰ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনাইছোঁ। জয় জুবিন দা। জুবিন দাৰ সেই আগৰ স্মৃতিবোৰ আজি যেন মনত পৰি গৈছে। যেনেকৈ আগৰবাৰ ইংৰাজী নৱবৰ্ষত জুবিন দাই যেনেকৈ আমাৰ অসমবাসীক শুভেচ্ছা জনাইছিলে, আজি সেই মানুহজন নাই আমাক শুভেচ্ছা জনাবলৈ। তো জুবিন দাৰ হকে এগছি বন্তি আৰু কেইডালমান ধূপ আকৌ ইপিনে আপোনালোকে টিভিত দেখাই দিব আপুনি কেমেৰামেন। মই ৰাতিপুৱাৰ পৰা জুবিন দাৰ কাৰণে মই সদায় শুনি থাকোঁ আৰু এনি টাইম মোৰ ৰাতিপুৱাৰ পৰা দিনটোলৈ সন্ধিয়াৰ পৰা যেতিয়া বিহুৱে হওক, যিয়ে হওক, গীতেই হওক, ভগৱানৰ গীতেই হওক, মই সদায় জুবিন দাৰ কাৰণেই শুনো। আৰু যিদিনাখনৰ পৰাই মৰিছে সেইদিনাখনৰ পৰাই সদায় জুবিন দাকে মাত মাতি আহিছোঁ, জুবিন দাকে জাষ্টিছ বিচাৰি আহিছোঁ যাতে জুবিন দাই ন্যায় পাওক। ইংৰাজী নৱবৰ্ষৰ সকলোকে হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। সকলো অসমবাসী সুখে থাকক, ভালে থাকক, পৰিয়ালৰ লগত মিলা প্ৰীতিয়ে থাকক, কোনো কাজিয়া সৃষ্টি নকৰিব। কাজিয়া কৰিনো কি পাব? এই মায়া সংসাৰত কাজিয়া কৰি পেলাই আপোনালোকে একো নাপায়। আজি আছোঁ কাইলৈ নাই। ঘৰৰ পৰিয়ালৰ সৈতে সকলোৱে মিলিজুলি থাকিব, পিতৃ মাতৃক সন্মান কৰিব, ঘৰৰ সৰু ডাঙৰ ভাইটি ভণ্টি সকলোৰ লগতে মিলিজুলি থাকিব, কাৰো লগত কাজিয়া নকৰিব। অভিশপ্ত 2025 চনটো আমাৰ কাৰণে খুবেই বেয়া আছিলে। আমি বহুকেইজনক হেৰুৱাইছোঁ, বহুকেইটা ডাঙৰ ডাঙৰ এক্সিডেণ্টো হৈছে। যাতে তেনেকুৱা দুৰ্ঘটনা পুনৰ নঘটক তাৰে কামনা কৰিছোঁ। 2026 চনটো মংগলময় হওক, সকলোৰে দিন শুভ হওক। কেইদিনমানৰ পিছতে আকৌ মাঘ বিহু আহি আছে। সকলো অসমবাসী ৰাইজে আনন্দ ফূৰ্তি মনেৰে মাঘ বিহু আৰু নতুন বছৰটো পালন কৰক। আৰু এইপিনে মই তুলসী গছত ধূপ দুডালমান দি দিওঁ। তুলসী গছতো ধূপ দুডালমান দি দিছোঁ। ইয়াত মণি প্লেন আছে। তুলসী মাতা কি জয় হো। লগতে জুবিন দাই ন্যায় হকে আকৌ এবাৰ ক'ম, জুবিন দাই যাতে ন্যায় পাওক সোনকালে। অসম চৰকাৰে যাতে জুবিন দাক ন্যায় দিয়ে। সকলোৱে লিখি যাওক জাষ্টিছ ফৰ জুবিন গাৰ্গ। ইতিমধ্যে 7 মিলিয়ন কমপ্লিট হৈছে জুবিন দাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ। আপোনালোকে হাৰ নেমানিব, লিখি যাওক, জুবিন দাৰ ন্যায় হকে মাত মাতি যাওক। জয় অসম, জয় জুবিন দা।